क'क्राझार कारिगाव हारिजों हारि दुंहाव थासारि जादोंमोन आरो बे दुंहाव थासारिखौ सिगांनि बायदि पिस एबा गोजोन सान्थि खालामफिननो थाखाय क'क्राझाराव मोनसे मिटिं लानाय जादों। मोनफ्रोमबो दल संगठननि दैदेनगिरि लिडारफोरखौ लिंहरनानै सावरायनाय जादों आरो बे सावरायनायाव मा रायलायखो, मा सावरायनाय जाखो, मा डिसिसन आरो इनिसियेटिभ लानाय जाखो, जिथुनाखि जाथायखौ रिभिउ खालामफिननो थाखाय नोंथांमोना भिडिअखौ नायलांदो आरोना। BSS, ABSU, BONSU, ASU, EASAA, ACRASU, ASU, ARSU, ISF, AGSU, নাথযোগী ষ্টুডেণ্টছ ইউনিয়ন আৰু ইয়াৰ উপৰিও আমাৰ বিভিন্ন ধৰণৰ আদিবাসী আমাৰ ইয়াতে আমাৰ বিভিন্ন অৰ্গেনাইজেশ্যনৰ আদিবাসী কম সময়ৰ ভিতৰতে আজি আমি নিমন্ত্ৰণ কৰিব লগা হৈছে, আনকি আমি কৰিবলগীয়া হৈছে। আৰু আজি আমি যদি কিছুদিনৰ পৰা চাওঁ, সৰু কিছুমান কৰিছোঁ যে আমি আজিকালিৰ ভিতৰতে আমাৰ গোটেই যিখিনি কোকৰাঝাৰ জিলাত আকৌ আগৰ নিচিনা শান্তি পৰিৱেশ আহিছে বুলি আমি অনুভৱ কৰিছোঁ। যিহেতু সেই 2 দিনত আমাৰ মাজত কিছুমান বিভিন্ন ব্যক্তিৰ কিছুমান কথা শুনি পেলাই বা বিভিন্ন মাধ্যমত কিছুমান কথা শুনি পেলাই আমাৰ মাজত যিটো ভুল বুজাবুজি এইটো বেছি বাঢ়ি গৈ আছে। তো নিশ্চয় সকলো লিডাৰসকলে স্বাৰ্থৰ পৰা আৰম্ভ কৰি ছাত্ৰ সংগঠনৰ পৰা আৰম্ভ কৰি বা সমাজকৰ্মী হিচাপে যিখিনি দল সংগঠন আছে সকলোৱে নিশ্চয় বুজি পেলাই উপলব্ধি কৰিছে যে আমাৰ কোকৰাঝাৰৰ আগৰ নিচিনা এটা শান্তিটো চবেই বিচাৰে, বা মুছলিম সংগঠন আছে ইয়াত বহুত, চবে কোকৰাঝাৰৰ যিটো পৰিৱেশ আগৰ নিচিনা হওক সেইটো বিচাৰি, যিহেতু আমি একেলগে ইয়াত এক গোট খাই পেলাই বহিব পাৰিছোঁ, সেইটোৱে আমাৰ এটা ভাল এটা মেছেজ হ'ব যে সঁচাকৈ আমাৰ যিখিনি ৰিলিফ কেম্পত আছে, এতিয়া বড়ো হওক বা আদিবাসী হওক, নিশ্চয় ভাল এটা মেছেজ হ'ব যে আজিৰ এই মিটিঙত যিটো আলোচনা এইটো পজিটিভ, আগৰ নিচিনাই মানে নৰ্মেল আমি একে স্কুলত যোৱা, একে বাজাৰত যাব পৰা এই অৱস্থাটো আজিৰ পৰাই আমি আৰম্ভ কৰিব পাৰিব বুলি। তো সেই মেছেজটো আমি ৰিলিফ কেম্প বা যিমান সমাজকৰ্মী আছে নিশ্চয় এই মেছেজটো যাব পৰা আজিলৈকে যিখিনি আমাৰ কোকৰাঝাৰৰ যিখিনি চিটুৱেশ্যন সেইটো বিষয় লৈ সকলো জাতি জনগোষ্ঠীৰ দল সংগঠনক লৈ পেলাই যিটো আলোচনা, এই আলোচনাত উপস্থিত আমাৰ অসমৰ কেবিনেট মন্ত্ৰী আমাৰ চৰণ বড়ো ডাঙৰীয়া আৰু উপস্থিত আমাৰ কোকৰাঝাৰ LAC ইছলাৰী ডাঙৰীয়া আৰু বড়ো সাহিত্য সভাৰ প্ৰেচিডেণ্ট আৰু আমাৰ কিছু ভুল বুজাবুজিৰ কাৰণে এই 2টা দিন পৰহি আৰু যোৱাকালি কিছু নঘটিবলগীয়া ঘটনা এই অঞ্চলত সংঘটিত হৈছিলে, যিটো আমি সকলোৱে অত্যন্ত দুখিত হৈছোঁ। এই BTC অঞ্চলৰ এতিয়া বিকাশ আৰু উন্নয়নৰ সময়, এই সময়ত এনেকুৱা ঘটনাবিলাকে আমাক সকলোকে মনত দুখ দিয়ে আৰু এই ঘটনা সংঘটিত হোৱাৰ লগে লগে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশদভাৱে সকলো খবৰ লৈ থকাৰ উপৰিও তেখেতে যোৱাকালিয়ে আৰক্ষী সঞ্চালক প্ৰধানক ইয়ালৈ পঠাইছিল। আৰক্ষী সঞ্চালক প্ৰধানে গোটেই ব্যৱস্থাটো তদাৰক কৰি আছিল আৰু আজি আমি দুগৰাকীকৈ মন্ত্ৰী, মই আৰু আমাৰ সতীৰ্থ মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়া ইয়ালৈ আহিলোঁ। ইয়াত আহি আমি এই অঞ্চলৰ যিসমূহ সংগঠন আছে, বিভিন্ন জনগোষ্ঠীয় সংগঠন বা সামাজিক সংগঠন, সকলোৰে লগত বহি আলোচনা কৰিলোঁ। এটা স্বাভাৱিক পৰিৱেশ, এটা অভয়ৰ পৰিৱেশ যাতে সদায় কোকৰাঝাৰ বা BTC অঞ্চলত থাকে, তাৰ কাৰণে সকলোৱে সচেতনতাৰে কাম কৰিবৰ কাৰণে আহ্বান জনালোঁ। সকলোৰে লগত বহি আলোচনা কৰিলোঁ আৰু যেহেতু ৰিলিফ কেম্প 5টা ৰিলিফ কেম্প হৈছিলে, সেই ৰিলিফ কেম্পবিলাকৰ প্ৰয়োজনীয়তা আছেনে নাই
সেই কথাখিনিও সকলোৱে আলোচনা কৰি যদি প্ৰয়োজনীয়তা নাই তেতিয়াহ'লে ৰিলিফ কেম্পৰ পৰা ৰাইজক ঘৰে ঘৰে যাব দিয়া এটা স্বাভাৱিক পৰিৱেশ আনাৰ কাৰণেও কি কৰিব লাগে সেইখিনি আলোচনা কৰিলোঁ।